Hello everyone, good morning. আজি হ'ল 5 ফেব্ৰুৱাৰী। আজি মানে সৰস্বতী পূজা আছে, ভাবিলোঁ আপোনালোকলৈ এটা ব্লগ দিওঁ। মই মানে গা পা ধুই ওলাই ল'লোঁ। আজি আমি ঘৰতে পূজা কৰিম আৰু কেনেদৰে কৰিম সেয়া আপোনালোকক দেখাই যাম। বতৰটো খুবেই বেয়া, সেইবাবে বাহিৰলৈ ক'তো ওলাই নাযাওঁ। সেইকাৰণে ঘৰত আমি কি পাতোঁ মানে কেনেদৰে পালন কৰোঁ সেয়া আপোনালোকক দেখাম। আহকচোন তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া পূজাৰ প্ৰিপেৰেশ্যন হৈ আছে। जय जय देवी जय जगजननी जय जय सरस्वती माई जय जय देवी जय जगजननी जय जय सरस्वती माई जय जय देवी जय जगजननी जय जय सरस्वती जय जय भवानी जय शर्वाणी जय जय भवानी जय शर्वाणी जय त्रिभुवन सुखदाई जय जय भवानी जय शर्वाणी এয়া আমাৰ নবৌ দেই, নমস্কাৰে কৈ দিয়া। এয়া আমাৰ ভণ্টি, এয়া আমাৰ এই ভাইটি ভণ্টি, এয়া বৌমা। নমস্কাৰ। আজি মানে সৰস্বতী পূজা চবকে শুভেচ্ছা জনাইছো। আৰু এতিয়া তোমালোকে ক'ত ক'ত যাবা? हस्तकमल मोबीन बजावे हस्तकमल मोबीन बजावे जाओ में सब सुर गाए दूजे हाथ विराजत সৰস্বতী দেৱী দুজনী, আৰু এয়া সৰস্বতী কি বুলি কম, বাপেক। এই বোলে পায়সটো খাই কেনেকুৱা লাগিছে? তাৰপিছত এয়া আমাৰ নবৌ, এয়া আমাৰ এয়া পূজা বুলি অলপ ওলাই ললো। এতিয়া ফটো অলপ মাৰি লওঁ, ভিডিঅ' চাই যাব। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা এয়া আমাৰ ঘৰলৈ পূজা খাবলৈ অহা মানুহ। এয়া আইতা খুৰী। जय जय देवी जय जगजननी जय जय सरस्वती। আজি বিশেষ সৰস্বতী পূজাৰ ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ। চাই কেনে পালে সেয়া জনাব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।